Hello guys, welcome back to my YouTube channel. আজি আমি বালাজী ফুৰিব গৈ আছো আৰু আপোনালোকক বালাজী মন্দিৰটো দেখাম তো আপোনালোকে ভিডিওটো হেকলৈকে চাই যাব। এইখনে হৈছে বালাজী টেম্পলৰ মেইন গেটখন। তাৰ পিছত ভিতৰলৈ সোমাই আপোনালোকে প্ৰথমে পাব গণেশ মন্দিৰটো। গণেশ মন্দিৰটো পিছতে পাব আপোনালোকে এখন ধুনীয়া গাৰ্ডেন, য'ত আপোনালোকে আবেলিৰ টাইমত আপোনালোকৰ পৰিয়ালৰ সৈতে আহিলে আপোনালোকে এটা ধুনীয়া পৰিৱেশত টাইম স্পেণ্ড কৰিব পাৰিব। বালাজী টেম্পলৰ ফুল নামটো হৈছে পূৰ্বা ত্ৰিপতি বালাজী টেম্পল আৰু এই টেম্পলটোৰ ভিতৰত মুঠ 3টা টেম্পল আছে আৰু এই টেম্পলটো সাউথ ইণ্ডিয়ান আৰ্কিটেকচাৰ ষ্টাইলত বনোৱা হৈছে 1998 চনত। সো গাইজ আৰু এটা কথা, ইয়াত আহিলে আপোনালোকে প্ৰসাদ হিচাপে লাড্ডু কিনিব। বালাজী টেম্পলৰ বহুত বেছি ফেমাছ লাড্ডু হয়। টেম্পলৰ ৰাতিৰ ভিউটো আপোনালোকে চাওক, কিমান ধুনীয়া লাগে। এবাৰ কি ধুনীয়াকৈ সাজি কাচি আহি পাইছে। এয়া আমাৰ 2 নম্বৰ বাজনী আহি পাইছে। পানী আপোনালোকে এটা কথা মন কৰিছেনে, গেটখনৰ পৰা গোটেই বালাজী মন্দিৰৰ ভিতৰলৈকে বগা ৰঙেৰে কালাৰ কৰা আছে। কি কাৰণত বাৰু আপোনালোকে জানেনে? যদি জানে মোক কমেণ্ট বক্সত জনাবচোন। তো গাইজ আমি এতিয়া বালাজী টেম্পলৰ পৰা ওলালোঁ, 8টা বাজিলে। মন্দিৰৰ গেটো বন্ধ হ'ল। এতিয়া আমি আইচক্ৰীম খাই ঘৰলৈ গৈ আছোঁ। চ' গাইজ এতিয়া আমি বাইদেউ ঘৰত আহি আছোঁ চিকেন পাৰ্টি কৰিব। এইটো কেনে ছোৱালী হ'ব লাগিব? মাই গড, মৰিলো। আমি নাৱৰ মাজে মাজে যাই আছো, ইয়াত পৰি গ'লে আমি গা ধুব লাগিব, মানে মানুহটো জীয়াই থাকিব নালাগিব আৰু। বলক বলক, ৰাস্তা আছে তোমালোকে ৰাস্তা দি অহা নাই, নানাৰ মাজে মাজে আহিছা। এইবোৰ ৰখাত বদনাম নিদিবা দেই, চবে উঠি আহিব কিন্তু। সো গাইজ, যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।